Hello friends, welcome to my YouTube channel. মই আজি আপোনালোকক এটা কথা আলোচনা কৰিবলৈ আহিছো আপোনালোকৰ লগত। সো আপোনালোকে এতিয়া আমাৰ যেটো WhatsApp গ্ৰুপত যেনেদৰে আমি ইউটিউবৰ সাবস্ক্ৰাইবাৰ watch time আদি আমি বঢ়াবৰ কাৰণে আমি কি কৰোঁ বা বেল আইকনৰ কাৰণে যদি আমি WhatsAppৰ যোগেদি আমি ভিডিঅ'বোৰ লাইক কমেন্ট কৰোঁ আৰু সাবস্ক্ৰাইব কৰোঁ, কিন্তু এই সাবস্ক্ৰাইব আৰু কমেন্ট কেতিয়াবা আপোনাৰ কমি যোৱা দেখা যায়। আপোনাৰ এটা দেখিছে সাবস্ক্ৰাইব 20টা পাছ কমি গৈছে ধৰক 10টালে তেনেদৰে, কাৰণ এটো অটোমেটিক্যালি কিছুমান আনসাবস্ক্ৰাইব হয় আৰু কিছুমানে নিজাভাৱে কৰে। সো তাৰ পৰা আপোনালোকে হাত হাৰিবৰ কাৰণে অৰ্থাৎ সাবস্ক্ৰাইব কমি নোযোৱাৰ বাবে আপোনালোকৰ বাবে এটা সুন্দৰ ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিব। সো আহক আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ ভিডিঅ'টো। চাওক, আজি এটো মই ইউটিউব ষ্টুডিঅ অন কৰিছো। ইয়াত চাওক, জিকে অসমীয়া কেকেজি চেনেল 24টা সাবস্ক্ৰাইবাৰ মই ষ্টাৰ্ট কৰিছো, কিন্তু ইয়াত সাবস্ক্ৰাইবাৰ কমি যোৱা নাই। কাৰণ মই কি কৰা হৈছে আপোনালোকক সকলো দেখাম। আপোনালোকে প্ৰথমে আপোনালোকৰ ইউটিউব ওপেন কৰিব। ইউটিউব ওপেন কৰি আপোনালোকৰ যেটো চেনেলৰ লগত আছে, ধৰক মই এতিয়া জিকে কেকেজি অসমীয়া চেনেলটো আছে। ওকে, মই কি কৰিম বা আপুনি কি কৰিব লাগিব, আপোনাৰ এই চেনেলটো মেনেজ কৰিব। যিকোনো এটা আপুনি জিমেইল লগইন কৰিব, আৰু এই জিমেইল লগইন কৰি আপোনাৰ তাত চেনেলটোৰ নাম সাৰ্চ কৰি দিব। অৰ্থাৎ মোৰ চেনেলটোৰ নাম হৈছে জিকে অসমীয়া কেকেজি। ওকে, মই তো কেকেজি সাৰ্চ কৰিলো। তাৰ পিছত আপোনালোকে যাব এই 3 ডটত যাব। 3 ডটত গৈ আপোনালোকৰ যেটো 3 ডট আছে জিকে অসমীয়া কেকেজিৰ বেল আইকনটোৰ ওপৰত ইয়াত গৈ শ্বেয়াৰ তাত গৈ ক্লিক কৰিলে আপোনালোকে শ্বেয়াৰ বুটন পাব। শ্বেয়াৰ বুটনত আপোনালোকে কপি লিংক কৰিব। ওকে, এই কপি লিংক কৰাৰ পিছত আপোনালোকে ইয়াক কাটি লৈ কম ব্ৰাউজাৰত যাব। কম ব্ৰাউজাৰত গৈ bit.ly আপোনালোকে bit.ly.com বুলি টাইপ কৰি ওকে কৰিব। ঠিক আছে, এটো ক্লিক কৰাৰ পিছত bit.ly অপচন ওলালে bit.ly যাব। আপোনালোকে এই bit.ly যোৱাৰ লগে লগে আপোনালোকে এটা পেজ দেখাব পাব, য'ত পেজত চাব shorten your link, য'ত আপুনি আপোনাৰ যেটো শ্বেয়াৰ কৰিবৰ কাৰণে লিংক আনিছিল সেই লিংকটো আপুনি ইয়াত পেষ্ট কৰি দিব। তাৰ পিছত আপোনালোকে shorten ক্লিক কৰিব। যেতিয়া নেকি shorten ক্লিক কৰিব, shorten ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেদৰে short এটা লিংক পাব। তাক আপোনালোকে কপি কৰিব, এণ্ড কপি কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিবৰ কাৰণে WhatsApp গ্ৰুপ হওক, ইউটিউব গ্ৰুপ হওক, তাত আপোনালোকে লিখিব যে সাবস্ক্ৰাইব লিখে লাইক কমেন্ট যিয়ে নিলিখক কিয় তাৰ তলত এই লিংকটো পেষ্ট কৰিব। পেষ্ট কৰি পিনি আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ দিব। কিয়নো এইটো সাবস্ক্ৰাইব কৰিবলৈ দিওঁতে আপোনালোকে দেখিছে মোৰ লিংকটো ক্লিক কৰোঁতে আপোনালোকৰ গুগল ক্ৰমত ওপেন হৈছে। তেতিয়া আপোনালোকৰ এই গুগল ক্ৰমত ওপেন হোৱাৰ পিছত যেটো সাবস্ক্ৰাইব কৰা হ'ব সেই সাবস্ক্ৰাইব আপোনালোকৰ বাবে স্থায়ী হৈ থাকিব। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ। জয় আই অসম।